শৰাঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। কিন্তু তেওঁ এতিয়া শংকৰদেৱক জ্বলাইছে, আমাক নাই জ্বলোৱা, আমাৰ সংবিধান নাই জ্বলোৱা। আমি চুকাফাৰ শাসনৰ পিছত একত্ৰিত কৰি থৈ যোৱা বিভিন্ন কাৰণত খেলি মেলি হৈ যোৱা জাতিটো কোনে একত্ৰিত কৰিলে? চুকাফাই কৰি যোৱাৰ পিছত খেলি মেলি হৈ গ'ল, মানৰ আক্ৰমণ হ'ল, অন্য কিবা হ'ল, তেনেকৈ খেলি মেলি হ'ল। তাৰপিছত শংকৰদেৱেহে একত্ৰিত কৰিলে। শৰাঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। দূষিত, আমাক উচিত তদন্ত লাগে। যি বেয়া কাম কৰিছে তেওঁৰ শাস্তি হওক। আমি অনুষ্ঠানটোৰ নাম নকওঁ, ব্যক্তিবিশেষৰ নাম কৈছোঁ। যিজনে জ্বলাইছে তেওঁ আমাক ক্ষমা খোজক। আৰু তাৰ উপৰি একেগৰাকী মাকে জন্ম দিয়া সন্তান, যজা সন্তান দুটাৰো মনৰ মিল নহয়। তেওঁ কেনেকৈ ভাবি ল'লে তেওঁৰ লগত আমাৰ মনৰ মিল হ'ব বুলি? আৰু আমাৰ বেলেগ আদৰ্শ নাই। গুৰুজনে যি দি গৈছে, চুকাফাৰ শাসনৰ পিছত একত্ৰিত কৰি থৈ যোৱা বিভিন্ন কাৰণত খেলি মেলি হৈ যোৱা জাতিটো কোনে একত্ৰিত কৰিলে? চুকাফাই কৰি যোৱাৰ পিছত খেলি মেলি হৈ গ'ল, মানৰ আক্ৰমণ হ'ল, অন্য কিবা হ'ল, তেনেকৈ খেলি মেলি হ'ল। তাৰপিছত শংকৰদেৱেহে একত্ৰিত কৰিলে। শৰাঘাটৰ ৰণত আমি কাৰ কাৰণে জিকিলোঁ? শংকৰদেৱে একত্ৰিত কৰি থৈ যোৱা অসমীয়া জাতিটোৰ কাৰণে আমি জিকিলোঁ। কিন্তু তেওঁ এতিয়া শংকৰদেৱক জ্বলাইছে, আমাক নাই জ্বলোৱা, আমাৰ সংবিধান নাই জ্বলোৱা। সেইকাৰণে এই ঘটনাৰ উচিত তদন্ত বিচাৰি আমাৰ OC ছাৰক এতিয়া দৰখাস্ত দিছোঁ, তেখেতে সোণাৰীলৈ পঠিয়াব তাৰ উচিত তদন্তৰ বাবে। ধন্যবাদ।